সাংবাদিক বন্ধুসকল, মই ধ্ৰুৱজ্যোতি চৌধুৰী বৰ্তমান মথংগা এগ্ৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ চেয়াৰমেন হয়। এতিয়া যোৱাকালি আমি নিউজত দেখা পালোঁ প্ৰবীণ বড়ো ডাঙৰীয়াই কিছুমান আমাৰ ওপৰত অপযোগ দি আছে যে আমাৰ এই কোম্পানীৰ তৰফৰ পৰা গভৰ্ণমেণ্টৰ পৰা 6 কোটি টকা আনি আমি ভৰলুকি কৰিলোঁ বুলি গোটেই মিছা কথা তেখেতে কৈছে। আপোনালোক আজি আমাৰ ইয়ালৈকে আহিছে, আপোনালোকক আমি দেখুৱাব পাৰিম এই প্ৰজেক্টটো আমি কিমান কষ্টেৰে আমাৰ 10জন বাক্সা ডিষ্ট্ৰিক্টৰ তামোলপুৰ সাব ডিভিজনৰ 10জন যুৱকে লগ লাগি এই প্ৰজেক্টটো কৰিছিলোঁ। 2015 চনত আমি মথংগা এগ্ৰ প্ৰডিউচাৰ কোম্পানী লিমিটেড নামৰ এটা ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ। আমাৰ লক্ষ্য আছিলে এই অঞ্চলৰ কৃষকসকলৰ উন্নতিৰ কাৰণে, বিশেষকৈ যিখিনি দৰিদ্ৰ কৃষক আছে তেওঁলোকক যাতে আমি সাবচিডিয়াৰী ইনকাম দিব পাৰোঁ, বিশেষকৈ পিগ ফাৰ্মিঙৰ ওপৰত গাহৰি পালনৰ যোগেদি কমাৰ্চিয়েলি তেওঁলোকে কেনেকৈ কিছু উপাৰ্জন কৰিব পাৰে। তো সেই উদ্দেশ্যৰে আমি এই কোম্পানী ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ আৰু বহুত কষ্টৰ ফলত আমি নৰ্থ ইষ্ট কাউন্সিলৰ পৰা এটা অনুদান লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। এই অনুদান তেখেতে কোৱাৰ দৰে 6 কোটিৰ ওপৰত তেনেকুৱা নহয়। আমাৰ অনুদান আছিলে 5 কোটি 65 লাখ টকাৰ অনুদান আছিলে আৰু এই 5 কোটি 65 লাখ অনুদানৰ 78 লাখ টকা মথংগা এগ্ৰ প্ৰডিউচাৰ কোম্পানীৰ কাৰণে আছিলে। মথংগা এগ্ৰ প্ৰডিউচাৰ কোম্পানীয়ে 78 লাখ টকাৰে গাহৰি পোৱালি কিনা, গাহৰি দানা কিনা, ভেকচিন কিনা, মেডিচিন কিনা আৰু ইঞ্চুৰেঞ্চ কৰাৰ নামত এই 70 লাখ টকা আছিলে। আৰু বাকী টকাখিনি আছিলে 4 কোটি 87 লাখ টকা আছিলে চিভিল ৱৰ্কছৰ নামত, মানে কনষ্ট্ৰাকশ্যনৰ নামত। আৰু এই কনষ্ট্ৰাকশ্যনৰ ক্ষেত্ৰত আমাৰ কেইবাটাও কম্পোনেণ্ট আছিলে। এটা আছিলে চেণ্ট্ৰেল ব্ৰিডিং ফাৰ্ম বনোৱাৰ কাৰণে, এটা আছিলে এডমিনিষ্ট্ৰেটিভ বিল্ডিং বনোৱাৰ কাৰণে, এটা আছিলে ফিড মিলৰ কাৰণে আৰু 200জন ফাৰ্মাৰৰ ঘৰত পিগ ষ্টাই বনাই দিয়াৰ কাৰণে। আৰু তেতিয়াৰ পৰ্যায়ক্ৰমে যেতিয়াৰ পৰা নৰ্থ ইষ্ট কাউন্সিলৰ পৰা আমাৰ তাত ফাণ্ড ৰিলিজ কৰি আছিলে, পৰ্যায়ক্ৰমে আমাৰ এই কনষ্ট্ৰাকশ্যনৰ কামবিলাক কৰি থকা হৈছিলে। আমাৰ ব্ৰিডিং ফাৰ্ম হৈ গ'ল, আমাৰ ফিড মিল হৈ গ'ল, এডমিনিষ্ট্ৰেটিভ বিল্ডিং হৈ গ'ল আৰু 200জন ফাৰ্মাৰৰ তাত পিগ ষ্টাইও হৈ গ'ল। মাত্ৰ তাত 13জন ফাৰ্মাৰৰ তাত বনাব পৰা হোৱা নাই। কিছুমান বিশেষ কাৰণত তেওঁলোকৰ মাটিৰ প্ৰব্লেম আছে, তেখেতসকলৰ ঘৰুৱা প্ৰব্লেম আছে, এই বিষয়ত তেওঁলোকৰ পৰা হোৱা নাছিলে। তো সেইখিনিও আমি কৰিবৰ কাৰণে যোজা কৰি আছিলোঁ আৰু এতিয়াও আমাৰ এই মাৰ্চৰ ভিতৰতে সেইখিনি কামো সম্পূৰ্ণ হোৱাৰ কথা আছিলে। কাৰণ এই কনষ্ট্ৰাকশ্যনৰ গোটেই কাম শেষ হোৱাৰ পাছতহে ফাইনেল ইনষ্টলমেণ্টৰ পইচা গভৰ্ণমেণ্টৰ পৰা আহিব। এইখিনিতে আৰু এটা কথা কওঁ, 200 ফাৰ্মাৰৰ তাত যিবিলাক পিগ ষ্টাই বনাবৰ কাৰণে দিয়া হৈছিলে, এই স্কিমৰ গাইডলাইনতে দিয়া আছিলে ঘৰটো বনাব দিয়া আছিলে, কিন্তু তাত যিখন চালি লাগিব, চাৰ্ট লাগিব আৰু 7টা গেট আছিলে গ্ৰিলৰ, সেই গেটৰ পইচাটো ধৰা হোৱা নাছিলে। ইয়াৰ উপৰি এই প্ৰজেক্টটোত বেনিফিচিয়াৰীসকলে যে 2টাকৈ গাহৰি 6 মাহৰ ভিতৰত টোটেল 12টা গাহৰি কিনিব লাগে, গাহৰি নহয় গাহৰি পোৱালি কিনিব লাগে, তো তাৰ কাৰণে কোনো ধৰণৰ অনুদানত তাৰে কাৰণে ফাণ্ড পইচা ধৰা হোৱা নাছিলে। সেইকাৰণে আমাৰ বেনিফিচিয়াৰীসকল যিহেতু খুবেই দুখীয়া আৰু তেওঁলোকে এই খৰচখিনিও বহন কৰিব নোৱাৰে, তো সেই গতিকে আমি গ্ৰামীণ বেংকৰ লগত যোগাযোগ কৰিলোঁ এই বেনিফিচিয়াৰীসকলক এটা লোন দিবৰ কাৰণে। আৰু সেইটো গ্ৰামীণ বেংকে আমাৰ কোম্পানীৰ
ৰেছপন্সিবিলিটিত বেনিফিচিয়াৰীসকলৰ কাৰণে চেংচন কৰিছিল। আমাৰ অকণমান আৰম্ভণিতে অসুবিধা হৈছিলে গোটেই প্ৰজেক্টত। তেতিয়াৰ চেয়াৰমেন আছিলে অনিল বড়ো ডাঙৰীয়া, তেখেতে নেতৃত্ব লৈ আছিলে আৰু কিছুমান আমি অসুবিধা পাইছিলোঁ। তেখেতে মানে কমিউনিকেশ্যন আমাৰ লগত খুব বেছি কৰা নাছিলে। তাৰ কাৰণে প্ৰথম পৰ্যায়ত আমাৰ গোটেই মেম্বাৰখিনি ডিমটিভেটেড হৈ আছিলে, কাৰণ তেওঁ কোনো কথা আলোচনা নকৰিছিলে, কি হৈ আছে কি হৈ নাই প্ৰজেক্টত একো কোৱা নাছিলে। তো তেনেকুৱা বিষয়ত অলপমান আমাৰ ডিমটিভেশ্যন আছিলে মেম্বাৰবিলাক। তো যেতিয়াৰ পৰা প্ৰমোদ বড়ো ডাঙৰীয়া 2018 চনৰ নৱেম্বৰৰ পৰা চেয়াৰমেন বনোৱা হ'ল, তেতিয়াৰ পৰা সকলোৱে অহৰহ চেষ্টা কৰি আছে এই প্ৰজেক্টটো ছাকচেছফুল কৰিবৰ কাৰণে। আপোনালোকক আদৰণি জনাইছোঁ আৰু আপোনালোকে যদি বিচাৰে আমাৰ ব্ৰিডিং ফাৰ্মত সঁচাকৈ আছেনে নাই, বা প্ৰবীণ বড়ো ডাঙৰীয়াই যদি বিশ্বাস নকৰে, আপোনালোকে আমাৰ ব্ৰিডিং ফাৰ্মৰ ফটো ভিডিঅ' লৈও তেখেতক দেখাব পাৰে। আমাৰ বেনিফিচিয়াৰীসকলৰ তাত কি পৰ্যায়ত আছে আপোনালোকে দেখাব পাৰে। আৰু পাৰিলে তেখেতেও আমাক দেখুৱাওক তেওঁ কি কৰিছে কি কৰা নাই, তেখেতে কিমান ৰাইজৰ কাৰণে কাম কৰিছিলে, সেইখিনি আমাৰ আগত আপোনালোকক তেওঁ জনাওক। তিনি মাহৰ কাৰণে আছিলে চাগে, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী। 2018 নৱেম্বৰৰ পৰা 19লৈকে 1 বছৰ, মোটামুটি 1 বছৰ সময় তেখেতে ইয়াতে নেতৃত্ব দিছিলে, যাৰ ফলত আমাৰ গোটেই মেম্বাৰবিলাক উৎসাহিত হ'ল আৰু আমি প্ৰজেক্ট আগবঢ়াই নিবৰ কাৰণে আকৌ সাহস পালোঁ। যদি বেনিফিচিয়াৰীয়ে লোন পে'বেক নকৰে, তেতিয়া আমি কোম্পানীৰ ফালৰ পৰা বেংকক সেই লোন পৰিশোধ কৰিব লাগিব। আমি প্ৰথম পৰ্যায়ত 26জন বেনিফিচিয়াৰ কাৰণে এই লোন এমাউণ্টৰ ৰিলিজ কৰাইছিলোঁ আৰু সেই হিচাপে তেওঁলোকৰ পিক্স টাইটো কমপ্লিট, চালিখন দিয়া গ'ল, গ্ৰিল বনাই দিয়া গ'ল আৰু তেওঁলোকক পোৱালিও আমি দিলোঁ, তেওঁলোকক আমি দানাও ছাপ্লাই দি আছিলোঁ আৰু লোনৰ EMI আমি কণ্টিনিউৱাছ দি আছোঁ। তাৰে 11জন বেনিফিচিয়াৰীৰ ইতিমধ্যে লোনৰ পে'বেক কমপ্লিট হৈ গৈছে আৰু 16জনৰ বাকী আছে। আৰু বাকী যি বেনিফিচিয়াৰীৰ কাৰণে লোন চেংচন হৈ আছে, সেই চেংচন এমাউণ্ট আমি এতিয়ালৈকে ৰিলিজ কৰাই নাই। আৰু ৰিলিজ নকৰাৰ কাৰণেও কিছুমান টেকনিকেল প্ৰব্লেম আছে, য'ত আমি পোৱালি দিব লাগে, বেনিফিচিয়াৰী পোৱালি কিনিব লাগিব, পোৱালিৰ কাৰণে চ'ৰ্চ নাই, পোৱালি ক'ত পাব? ইমান পোৱালি পোৱাটো সম্ভৱপৰ নহয়। তো সেই উদ্দেশ্যৰে আমি ইয়াতে ব্ৰিডিং ফাৰ্মখন খুলিছিলোঁ আৰু ব্ৰিডিং ফাৰ্মতো আমি প্ৰডাকশ্যন কৰি আছোঁ। নতুনকৈ আমাৰ প্ৰডাকশ্যন হৈ আছে, এতিয়াও ভাল ভাল জাতৰ আমি গাহৰি ইয়াত ইন্ট্ৰডিউচ কৰিছোঁ, নতুনকৈ ইয়ৰ্কশ্বায়াৰ আনিলোঁ। তো আমি এতিয়া এই কোৱালিটি পিগলেটবিলাক বেনিফিচিয়াৰীবিলাকৰ তাত পৰ্যায়ক্ৰমে দি যাবগৈ পাৰিম আৰু আমাৰ এই প্ৰজেক্টটো খুবেই সফল হোৱাৰ দিশত আগবাঢ়ি আছে। ইয়াত আমাৰ ওপৰত আৰু কিছুমান কথা কোৱা হৈছিলে যে আমি গোটেই মানুহক ঘৰ বনাই দিয়া নাই, একো কৰা নাই, গোটেই চৰকাৰৰ পইচা আনি খাই থৈ দিছিল। আপোনালোকক এইটো ক'ব বিচাৰোঁ, আমি 10জন ইনিচিয়েলি মেম্বাৰ আছিলোঁ আৰু পবিত্ৰ নাৰ্জাৰী আছিলে, অধিৰত লাহৰী আছে, বাৰলাং আছে, এনেকুৱাকৈ আমি 10জন আছিলোঁ। তাত প্ৰমোদ বড়ো আৰু অনিল বড়ো ডিৰেক্টৰ হিচাপে আছিলে। অনিল বড়ো প্ৰথমৰ পৰাই মোৰ লগত একেলগে আমি দুজনেই খুব ইনিচিয়েটিভ লৈছিলোঁ প্ৰজেক্টৰ কাৰণে আৰু অনিল বড়ো প্ৰথমৰ পৰাই চেয়াৰমেন হৈ আছিলে 2018 চনৰ নৱেম্বৰ মাহলৈকে। তেতিয়ালৈকে
তেখেতৰ কিছুমান আমাৰ অসুবিধাৰ কাৰণে আমাৰ গোটেই মেম্বাৰবিলাকে লগ লাগি তেখেতক চেয়াৰমেনশ্বিপৰ পৰা অব্যাহতি দিওঁ আৰু প্ৰমোদ বড়োক চেয়াৰমেন হিচাপে এই প্ৰজেক্টটো চলাই নিয়াৰ কাৰণে আমি অনুৰোধ জনাইছিলোঁ আৰু সেই হিচাপে প্ৰমোদ বড়োৱে তেওঁ নেতৃত্ব ল'লে আমাৰ প্ৰজেক্টটো সফল কৰিবৰ কাৰণে বহু কষ্ট কৰি আমি এই প্ৰজেক্টত লাগি আছোঁ তেখেতৰ কিন্তু যোৱা জানুৱাৰী মাহত প্ৰমোদ বড়োৱে তেখেতৰ বিশেষ কাৰণবশতঃ আমাৰ চেয়াৰমেনশ্বিপৰ পৰা অব্যাহতি দিয়ে আৰু মই ইয়াৰে দায়িত্ব লৈ এতিয়া প্ৰজেক্টটো আগবঢ়াই লৈ গৈ আছোঁ বেনিফিচিয়াৰীৰ লোনৰ সংক্ৰান্তত যিটো আমাক মিছা কথা কোৱা গৈছে একেবাৰে ঘোকাত মিছা কথা তেওঁ ৰাজনৈতিকভাৱে ষড়যন্ত্ৰ কৰি আমাৰ ওপৰত বদনাম জাপি দিবৰ কাৰণে আমাৰ বেনিফিচিয়াৰীসকলৰ মাজত বিভেদ সৃষ্টি কৰিবৰ কাৰণে এনেকুৱা কথা কৈছে তেখেতসকলে আপোনালোকে বেনিফিচিয়াৰীক লগ কৰিলে বা বেংকত কথা পাতিলেও গম পাব আমি কিমান টকা বেংকৰ লোন চেংচন কৰাইছিলোঁ কিমান টকা পে বেক কৰাইছোঁ কিমান বেনিফিচিয়াৰীক কিমান গাহৰি পোৱালি দিছোঁ সকলো আমি জল পটকে আপোনালোকক দেখাব পাৰোঁ আমি 10জন মেম্বাৰ যিয়ে এই প্ৰজেক্টত কাম কৰি আছোঁ আমাৰ সঁচাকৈ দুখ লাগিছে প্ৰবীণ বড়ো ডাঙৰীয়াই ইমান ঘোকাত মিছা কথা এটা আমাক কোৱাৰ কাৰণে কাৰণ 2015 চনৰ পৰা আমি যি কেইজন মেম্বাৰে কাম কৰি আছোঁ ইয়াত কোনো 1 টকা পইচাও এই প্ৰজেক্টৰ পৰা বা এই কোম্পানীৰ পৰা ল'ব পৰা নাই বা লোৱা নাই বেতন হিচাপে দৰমহা হিচাপে মই নিজে অধীৰত লাহৰী পবিত্ৰ তামোলপুৰৰ পৰা আহে গুৱাহাটীৰ পৰা আহে আমি প্ৰত্যেকে নিজৰ পইচা খৰচ কৰি ইয়াতে আহি আমি মিটিং কৰিব লাগে আৰু প্ৰজেক্ট মেনেজমেণ্ট প্ৰজেক্ট চলাব লাগে নিজৰ পইচা খৰচ কৰি আমাৰ ইয়াত ব্ৰিডিং ফাৰ্মত চোৱা চিতাৰ কাৰণে আমি 4জন এমপ্লয়ী ৰাখিছোঁ তেওঁলোকক আমি দৰমহা দিওঁ তেওঁলোকে ইয়াতে 24 আৱাৰ ছাৰ্ভিচ দিয়ে 4জন কৰ্মী আছে আপোনালোকে চাব পাৰিব আমাৰ ব্ৰিডিং ফাৰ্মত গ'লে তেখেতসকলে এতিয়াও কাম কৰি আছে আমাৰ ইয়াত এতিয়া মোটামুটি 200 গাহৰি এতিয়াও আছে ব্ৰিডিং ফাৰ্মত পোৱালি হৈ আছে আৰু পোৱালিবিলাক লৈ আমি বেনিফিচিয়াৰীক দিম ইয়াৰ ওপৰত আমি এই প্ৰজেক্টটো সাকসেস কৰিবৰ কাৰণে আৰু বহুত প্ল্যান আছে আমি ইয়াত বিভিন্ন ধৰণে আগবাঢ়িম সময়ত আপোনালোকে গম পাব এইটো অসমতে নহয় নৰ্থ ইষ্টৰ ভিতৰত আমি আটাইতকৈ ডাঙৰ পিক ফাৰ্মৰ প্ৰজেক্ট এটা গঢ়ি তুলিব বিচাৰি আছোঁ আমি অহৰহ কষ্ট কৰি আছোঁ এনেকুৱা প্ৰবীণ বড়ো ডাঙৰীয়াৰ কটু মন্তব্যৰ দ্বাৰা আমি কেতিয়াও বিচলিত নহওঁ আমি এতিয়া ভালকৈ কৰি দেখুৱাম আৰু তেখেতক প্ৰত্যাহ্বান জনাই কৈছোঁ তেখেতে পাৰে যদি 10টা গাহৰিৰে এখন ফাৰ্ম কৰি দেখাওক গাহৰিৰ ফাৰ্ম কৰি দেখাওক তেখেতে আমাক কওক কিমানজন মানুহক তেওঁ এনেকুৱা কৃষি খণ্ডৰ ক্ষেত্ৰতে কিহত কিমান সহায় কৰিছে কিমান কাম কৰিছে তেওঁ ৰাইজৰ কাৰণে তেওঁ সেইটো কথা আমাক জনাওক প্ৰত্যাক্ৰমণ কৰিব গৈ আমাক এনেকুৱাকে বদনাম তেখেতে কৰিব নালাগিছিল প্ৰবীণ বড়ো কোন হয় এটা কোন হয় বিপিএফৰ প্ৰবীণ বড়ো যোৱাকালি নিউজ চেনেলত আমাৰ মঠংগা এগ্ৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ কাৰণ বিপক্ষে কিছুমান কথা কৈছে যে 6 কোটি টকা আনিলো গভৰ্ণমেণ্টৰ পৰা নৰ্থ ইষ্ট কাউন্সিলৰ পৰা আমি পইচা মিছ ইউজ কৰিছোঁ বেংকৰ লোন লৈছোঁ বেনিফিচিয়াৰীক একো দিয়া নাই এনেকুৱা গোকাত মিছা কথা কৈছিলে আৰু এইটো মিছা নে সঁচা আপোনালোকে এতিয়াও প্ৰমাণ পাব আমাৰ ব্ৰিডিং ফাৰ্মত চলি আছে বেনিফিচিয়াৰী তাত কাম চলি আছে আমি চেষ্টা কৰি আছোঁ আমাৰ প্ৰত্যাহ্বান বহুত আছে এই প্ৰজেক্ট এটা ইমান সহজ কথা নহয় যে প্ৰজেক্ট এটা চলাই লৈ যাব য'ত আমাৰ মেন পাৱাৰৰ কাৰণে ফাণ্ডিং নাই সবে নিজৰ উইলিংলি নিজে কষ্ট কৰি নিজৰ পইচা খৰচ কৰি ইয়াত কাম কৰি আমি সাৰ্ভিস দি আছোঁ সোশিয়াল ডেভেলপমেন্টৰ